আজি পুৱাই ওলালোঁ ককাৰ লগত মাছ ধৰিবলৈ। ককাই এয়া চাইকেল চলাই গৈ আছে ধুনীয়াকৈ, আৰু ময়ো গৈ আছোঁ এখন চাইকেল লৈ পেলানি। ককা নামি গ'ল জাল চাবলৈ, জাল এখন পাতিছিলে। কিমান মাছ লাগে এতিয়া আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি ৰাতিপুৱাই মাছ ধৰি আৰু খাম আৰু ধুনীয়াকৈ। জালত মিনিমাম 1.5 কেজিমান মাছ লাগিলে। এয়া ৰূপচন্দাও লাগিছে, গৰৈ কাৱৈ লাগিছে। আজি ধুনীয়াকৈ এসাঁজ হৈ যাব। আকৌ ওলালোঁ লগৰ কেইটাৰ সৈতে দৌৰ প্ৰেক্টিচ কৰিবলৈ। এয়া হিৰক আৰু বগাই মোৰ লগত আহি আছে পিছত। আমি দৌৰিবলৈ অহা ঠাইডোখৰ চাৰিওকাষে দেখোন গছ গছনি আছে, বৰ ধুনীয়া সুন্দৰ ঠাই আৰু নেচাৰেল হাৱাটো পাওঁ, ভাল লাগে। চাইকেল লৈ ভাগৰি গৈছোঁ, লাহে লাহে তেওঁ বুলি গৈ আছোঁ দৌৰিবলৈ আৰু প্ৰেক্টিচ কৰিম গোটেইকেইটাই। 3 নম্বৰ জাৰ্চিটো পিন্ধি লৈছে। পাই গ'লোহি এই জেগাডোখৰ, এই গঁৰাটোত আমি প্ৰেক্টিচ কৰিম এতিয়া তিনিটাই। এনেদৰে বগাই হিৰক মই দৌৰ প্ৰেক্টিচ কৰিলোঁ। এয়া মই দৌৰি গৈছোঁ, লগতে আকৌ হিৰকো এতিয়া দৌৰিব। এয়া দৌৰিছে ধুনীয়াকৈ, সি বৰ ভাল দৌৰে ল'ৰাটোৱে দেই। দৌৰ প্ৰেক্টিচ কৰি অহাৰ পিছত সিহঁতক বিদায় দিলোঁ আৰু লাহেকৈ দোকানখন খুলি দোকানখনতে দিনটো সময় কটালোঁ। বাগানলৈ ওলাই আহিলোঁ, বাগানৰ পাত ছিঙিছে, তাকে দিবলৈ বোলে মানুহ নাই কাৰণে আমিয়ে দিবলৈ আহিলোঁ। সন্ধিয়া হোৱাৰ লগে লগে ঘৰ মোৱা হৈছোঁ বাগানৰ পৰা আহি। এয়া বেলিও ডুবিছে লাহে লাহে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।